মোৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। এতিয়া কৰোণাৰ সময়ত আমি সদায় মানে চিন্তিত হৈ আছোঁ, কেতিয়া কৰোণা শেষ হ'ব, এনেকুৱা কিছুমান প্ৰশ্ন কেতিয়াবা মনত আৱৰি ধৰে। তাৰ মাজতে বহুত পজিটিভ নিউজো আহি আছে বা কৰোণাৰ লগত আমাৰ যি মানে যুদ্ধ চলি আছে, তাতে কি হৈছে, কৰোণাক হৰুৱাবৰ কাৰণে বিভিন্ন ধৰণৰ মেডিচিনৰো এতিয়ালৈকে আৱিষ্কাৰ হৈছে। তাৰে মাজত এতিয়া নতুনকৈ এটা মেডিচিন আৱিষ্কাৰ হৈছে, যিটো আজি লঞ্চ কৰা হৈছে। এইটোৰ নামটো হৈছে 2-deoxy-D-গ্লুক'জ, যাক চৰ্টত 2DG বুলি কোৱা হয়। ঠিক আছে, এতিয়া এই মেডিচিনটোৱে কৰোণা ভাইৰাছৰ ট্ৰিটমেণ্টত বা COVID-19 পেচেণ্টক কেনেকৈ মানে হেল্প কৰিব বা কেনেকৈ এইটোৱে গৈ ভিতৰত মানে শৰীৰৰ ভিতৰত কাম কৰিব, সেই গোটেইখিনি মই একদম সহজভাৱে ক'বলৈ চেষ্টা কৰিম। আৰু এই যিটো মেডিচিন আছে, এই মেডিচিনটো ইউজ কৰাৰ পিছত, মেডিচিন মানে এইটো এটা ড্ৰাগ হয়, এইটো ইউজ কৰাৰ পিছত কি হয়, আমাৰ যে এতিয়া কৰোণা পেচেণ্টবিলাকৰ কি হৈছে, অক্সিজেন নাপাই পেলাই মৃত্যু হৈছে বা বহুতে মানে উশাহ নিশাহ লোৱাত বহুত কষ্ট পায়। তো সেনেকুৱা পেচেণ্টবিলাকৰ কি হয়, বাহিৰৰ পৰা অক্সিজেন দিব লগা হয়। যিহেতু আমি সকলোৱে জানোৱে অক্সিজেন চিলিণ্ডাৰক লৈ কিমান কলা বজাৰ, যিটো ব্লেক মাৰ্কেটিং বহুত হৈ আছে, কাৰণ অক্সিজেন চিলিণ্ডাৰৰ ডিমাণ্ড এতিয়া বহুত বাঢ়ি গৈছে। এতিয়া এই যিটো বাহিৰৰ পৰা অক্সিজেন দিলে পেচেণ্টটো ঠিক হৈ যায়, এই বাহিৰৰ অক্সিজেন যদি ধৰা আগতে 100 ইউনিটৰ দৰকাৰ আছিল এটা পেচেণ্টক, এতিয়া কিমান হ'ব, সেইটো মোটামুটি 60 ইউনিটত কাম চলি যাব। মানে ইয়াতে যিটো ৰিচাৰ্চ কৰি পাইছে, 42%লৈ কমাই দিয়ে। ঠিক আছে, 100 আছিলে, 42% কমালে কি হ'ব, মোটামুটি 58 হ'ব। তো মানে 100 মানে চিম্পলি এইটো বুজি লোৱা গৈছে যে আগতে যদি 100 ইউনিট পেচেণ্টক অক্সিজেন দৰকাৰ হৈছিল বাহিৰৰ পৰা, এতিয়া অকল 58 ইউনিট দিলেই হৈ যাব, কাৰণ এই ড্ৰাগটোৱে শৰীৰত সহায় কৰে। কেনেকৈ গৈ ইয়াৰ ভিতৰত সহায় কৰে বা কেনেকৈ কাম কৰে, সেইটো মই একদম সহজকৈ কৈ আছোঁ, তোমালোকে ভিডিঅ'টো শেষলৈ চাবা হা। এতিয়া প্ৰথমতে কি হ'ব, এইবিলাক বস্তু ইণ্টাৰেষ্টিংলি জানিলে ভাল লাগে, কাৰণ কেনেকৈ এতিয়া এটা কৰোণা এটা বহুত ক'ব লাগিলে হট টপিক বুলিয়ে ক'ব পাৰা, বা কৰোণাক লৈ যি এটা আমাৰ ত্ৰাসৰ সৃষ্টি হৈ আছে, বা আমি সদায় নিউজবোৰ শুনি থাকোঁ, ভয় খাওঁ, কিন্তু এনেকৈ কিছুমান পজিটিভ নিউজ জানিলে বা কেনেকৈ এইটো বস্তু কাম কৰে, বা এনেকুৱা এটা বেছিক ধাৰণাও হয় কি যে চাইণ্টিষ্টবিলাকে কিমান কষ্ট কৰিছে মেডিচিন এটা উলিয়াই, বা কিমান এটা মানে সূক্ষ্ম কিছুমান বস্তু ষ্টাডি কৰিবলগীয়া হয়, বা এনেকুৱা বস্তুবিলাক জানিলে তোমালোকৰ ছায়েন্সৰ প্ৰতিও এটা কি হ'ব, এটা মানে ইণ্টাৰেষ্ট আহিব, বা পঢ়া শুনা এইবিলাকে হৈছে, ভালকৈ পঢ়া শুনা কৰিলে পিছত গৈ যে ইউটিলাইজ হয়। যিটো লজিকত এই বস্তুটো ইউজ কৰিছে ন, ইমান চিম্পল লজিক হয়, কিন্তু চাইণ্টিষ্টবিলাকেও সেই লজিকটো আমি হয়তো সাধাৰণ মানুহ ইমান ভাবিবই নোৱাৰোঁ, কিন্তু চাইণ্টিষ্টবিলাকে ভাবি উলিয়াইছে। বাৰু যিয়ে নহওক, এতিয়া আমি কেনেকৈ কাম কৰে, কোনে উলিয়াইছে, মানে কেতিয়াৰ পৰা কি হ'ব, গোটেইখিনি ডিটেইলছত চাম। ঠিক আছে, প্ৰথমতে চোৱা, নামটোতো ক'লোৱেই, 2DG বুলি ক'ম এতিয়াৰ পৰা। আৰু ডেভেলপ কোনে কৰিছে, DRDO। DRDOৰ ফুল ফৰ্ম ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। এইটো কি হয়, ভাৰত চৰকাৰৰ ডিফেন্সৰ লগত জড়িত এটা ৰিচাৰ্চ ইনষ্টিটিউট বুলি ক'ব পাৰা। তো ইয়াৰে আণ্ডাৰত মানে যি থকা ইনষ্টিটিউটে এইটো বনাইছে, আৰু এইটো মানে আৱিষ্কাৰ কৰিছে। আৰু এইটো কি হ'ব, যিটো মেনুফেকচাৰ কৰিব, ডক্টৰ ৰেড্ডিছ লেবৰেটৰী বুলি যি আছে, মেনুফেকচাৰ কৰিব। আৰু এনেকৈ যি মেডিচিন মানে প্ৰডাকশ্যন হয়, এইবিলাক কি হয়, পেটেণ্ট যেনেকৈ দিয়ে বা পাৰ্মিশ্যন দিয়ে ন, সেইটো DCGI দিয়ে, বা এতিয়া DCGI দিছে। ফুল ফৰ্ম কি, ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া। তাৰমানে ঔষধটো প্ৰথমতে DRDO ওলালে, মেনুফেকচাৰ কৰিব ডক্টৰ ৰেড্ডিছ লেবৰেটৰী, আৰু পাৰ্মিশ্যন দিছে DCGI। ঠিক আছে, কিন্তু এইটো কি হয়, এইটো যিটো ড্ৰাগ আছে ন, 2DG, এইটো নতুন নহয়, এইটো পুৰণা ড্ৰাগ হয়। আগতে কি হৈছিল, কেঞ্চাৰ পেচেণ্টবিলাকক ট্ৰিট কৰিবৰ কাৰণে ইউজ হৈছিল, বা এতিয়াও ইউজ হয়। আৰু কেঞ্চাৰ পেচেণ্টত কি হয়, কেঞ্চাৰ চেলবিলাক এইটো ড্ৰাগ ইউজ কৰাৰ পিছত মাৰি দিয়ে। তো তেতিয়া কেঞ্চাৰ পেচেণ্টটো ৰিকভাৰ কৰিব সহজ হয়, কাৰণ আমি মানে বেছিকভাৱে আমি কি জানো কি যে কেঞ্চাৰত কি হয়, চেল এটা মানে আনকণ্ট্ৰলেবলি কি হয়, বাঢ়ি যায়, মানে চেল ডিভিজন হৈ পেলাই। এইটো তাৰমানে আমাৰ নৰ্মেলিও শৰীৰত চেল ডিভিজন হয়, এটাৰ পৰা দুটা হ'ব, আকৌ সেনেকৈ ভাঙি পেলাই চেল ডিভিজন হয়, আমি শৰীৰটো সেনেকৈ চলি থাকে। কিন্তু এই যিটো চেল ডিভিজনটো নৰ্মেল কণ্ডিশ্যনত নাথাকে, কেঞ্চাৰ হ'লে বহুত বেছি চেল ডিভিজন হয়, মানে জোখতকৈ বেছি চেল ডিভিজন হৈ পেলাই কেঞ্চাৰ হয়। আৰু তেতিয়া সেই যিবিলাক ডেমেজ চেল থাকে, বা যিবিলাক আমাৰ অদৰকাৰী চেলবিলাক, সেইবিলাকক আমি কি বুলি ক'ম, কেঞ্চাৰ চেল বুলি কওঁ। আৰু ভিতৰত কিবা কিবি থাকে, এইবিলাক জানিও এতিয়া আমি ইমান ডিপলৈ নাযাওঁ, খালি কেঞ্চাৰ সেইবিলাককে আমি কেঞ্চাৰ চেল বুলি কৈছোঁ। নৰ্মেল চেল হয়, কিন্তু কেঞ্চাৰ হোৱা পেচেণ্টত সেইটোক আমি কেঞ্চাৰ চেল বুলি ক'ম, যিটো অদৰকাৰী, আৰু সেইটো এই ড্ৰাগটোৱে কিল কৰাত সহায় কৰে।
এতিয়া প্ৰথমতে আমি এইটো জানিব লাগিব যে এইটো যিটো 2DG ওলাইছে এইটো কোনবিলাক পেচেণ্টত দিব পাৰি বা সকলো কৰোণা পেচেণ্টে ইউজ কৰিব পাৰে নেকি নোৱাৰে সকলোৱে নোৱাৰে কোনবিলাকে নোৱাৰে যাৰ মাইল্ড চিমটমছ আছে মাইল্ড মানে কি হৈছে কম চিমটম বা নৰ্মেল চৰ্দি জ্বৰ হৈছে বা এনেকুৱা মানে যাৰ মানে ঘৰত থাকিয়ে ট্ৰিটমেণ্ট হৈছে সেইবিলাক পেচেণ্টে এইটো ইউজ কৰিব নোৱাৰে বা নিজে ইউজ কৰিব নোৱাৰে মানে ডক্টৰে প্ৰেছক্ৰাইব কৰিলে পৰা যাব আৰু যেন এইটো যিটো টেষ্টিং কৰা হৈছে বা ৰিজাল্ট চাৰ্টত ভাল দেখা গৈছে বা যোন পেচেণ্ট ৰিকভাৰ কৰিছে সেইবিলাক কি হয় মডাৰেট টু চিভিয়াৰ কণ্ডিশ্যন হয় যিবিলাক পেচেণ্ট ICUত থাকে ন সেইবিলাক পেচেণ্ট বা যাৰ অলপ মাইল্ডতকৈ বেছি চিমটমছ আছে সেইবিলাক যদি ডক্টৰে প্ৰেছক্ৰাইব কৰে তেতিয়া এইটো ল'ব পাৰিব এনেকৈ টেষ্টিঙত পোৱা গৈছে বা এইটো ছাকচেছফুল হৈছে আৰু এইটো ইউজ কৰাৰ পিছত কি হয় যদি আগতে পেচেণ্টটো 15 দিন লাগিছিলে এতিয়া 3 পৰা 7 দিনত এই পেচেণ্টটোৱে ৰিকভাৰ কৰে ICUত থকাৰ পিছতো কাৰণ এই ড্ৰাগটোৱে এটা বেলেগ মেকানিজিমত মানে কৰোণাটোক বাধা দিয়াত বা কৰোণা চেলটো মাৰাত সহায় কৰে কেনেকৈ কৰে মই কৈ আছোঁ নেক্সট স্লাইডত কৈ আছোঁ ভালকৈ কেনেকৈ মানে বেছিকৰ পৰা কৈ দিম গম পাবা মানে কেনেকৈ লিংক হৈ আছে কি যে কৰোণা পেচেণ্ট বা যিটো আমাৰ অক্সিজেন ডিপেণ্ডেঞ্চিটো যে কমাই দিয়ে তাৰমানে হয় বাহিৰৰ পৰা আৰু অক্সিজেন দিব নালাগিব এইটো ট্ৰিটমেণ্ট কৰাৰ পিছত আমাৰ শৰীৰত যিখিনি অক্সিজেন থাকে ন সেইখিনিৰে পেচেণ্টটোৱে ৰিকভাৰ কৰিব পাৰে এতিয়া ভিডিঅ'ৰ মেইন যিটো পাৰ্ট ন ইয়াতে এইখিনিয়ে মেইন পাৰ্ট হ'ব কি যে এই ভিতৰত গৈ এই 2DGটোৱে কেনেকৈ কাম কৰিব তাৰ আগতে আমি সকলোৱে জানো যে আমাৰ শৰীৰটো কি হয় চেলেৰে গঠন হৈ আছে চেলবিলাক মানে সুস্থ সবল বা হেল্ডি থাকিলে মানুহৰ শৰীৰটো হেল্ডি থাকে কাৰণ চেলবিলাকে বেছিক ইউনিট হয় একদম যিটো একদম মানে কি ক'ম সূক্ষ্ম ইউনিট যিটো আছে ন সেইটো কোষ হয় চেল বুলি কোৱা হয় তো এই চেল ভালে থাকিব মানে শৰীৰো ভালে থাকিব এতিয়া মই একদম সাধাৰণ উদাহৰণ হিচাপে এটা এইটো নৰ্মেল চেল যিটো ভাল চেল হয় যিটো ইনফেক্ট হোৱা নাই সেনেকুৱা এটা এই ৰঙা যে গোলটো দিছোঁ এইটো চেল বুলি ধৰি লোৱা ঠিক আছে এই চেল আমি যেনেকৈ মানুহে উশাহ নিশাহ লৈ জীয়াই থাকোঁ বা এটা বায়'লজিকেল প্ৰচেছ শৰীৰত চলি থাকে ঠিক তেনেকৈ চেলবিলাকৰ ভিতৰতো বহুত কিবা বেলেগ বেলেগ অৰ্গেনিজিম থাকে যেনেকৈ ৰাইব'জম মাইট্ৰকণ্ড্ৰিয়া নিউক্লিয়াছ ঢেৰ কিবা কিবি থাকে ইমান ডিপলি নাযাওঁ কিন্তু সেই তাৰে ভিতৰত যেতিয়া যিকোনো বস্তু এটা যেনেকৈ আমি খাদ্য খালোঁ ঠিক আছে খাদ্য খোৱাৰ পিছত কি হ'ব গ্লুক'জ প্ৰটিন ফেটছ এইবিলাকৰ জৰিয়তে শৰীৰটোত আমি এনাৰ্জি পাওঁ কিন্তু সেই শৰীৰত এনাৰ্জি কোনে প্ৰডিউচ কৰে চেলে প্ৰডিউচ কৰে তো এই প্ৰথমতে আমি যেতিয়া খাদ্য খাম তেতিয়া গ্লুক'জ মলিকুলছবিলাক কি হয় এই চেলৰ ভিতৰত সোমাই যায় বেলেগবিলাকো যায় কিন্তু এই যিটো 2DGৰ কথা কৈছোঁ ন সেইটো গ্লুক'জৰ লগত জড়িত সেইকাৰণে মই গ্লুক'জটোত ফ'কাছ কৰিছোঁ গ্লুক'জটো সোমাই গ'ল ঠিক আছে সোমাই যোৱাৰ লগে লগে কি হ'ব গ্লুক'জ মলিকুলছবিলাক ভাঙি পেলাই ATP বা এনেকুৱা বেলেগ বেলেগ বায়'লজিকেল মলিকুলছ ক্ৰিয়েট হয় আৰু চেলটোক এনাৰ্জি দিয়ে আমি শৰীৰটোৱেও এনাৰ্জি পাওঁ আৰু যেতিয়া এইটো ভাঙিব ন ভাঙোতে কিবা নহয় কিবাটো দৰকাৰ হ'ব ভাঙিবৰ কাৰণে যেনেকৈ উদাহৰণ চোৱা চাউলৰ পৰা আমি ভাত খাওঁ ঠিক আছে চাউলটোতো ডাইৰেক্ট আমি খাব নোৱাৰোঁ কি কৰোঁ চচপেনত বহাই দিলোঁ জুই দিলোঁ ঠিক আছে তো দিয়াৰ পিছত কি হ'ব ভাত হ'ব ঠিক তেনেকৈ চাউলৰ সলনি গ্লুক'জ আৰু ভিতৰত যোৱাৰ লগে লগে কি হ'ব এইটো বেলেগ ATP মলিকুল বা এনাৰ্জি মলিকুললৈ পৰিৱৰ্তন হয় তেনেকৈ আমি ভাত পাওঁ ঠিক আছে তো ইয়াতে কি হয় জুয়ে সহায় কৰিছে ঠিক তেনেকৈ ইয়াতে কিহে সহায় কৰে কিছুমান এনজাইমছ থাকে বা হেল্পাৰ বুলি ক'ব পাৰা ঠিক আছে আৰু অক্সিজেন ব্যৱহাৰ কৰে যেতিয়া গ্লুক'জটো ভাঙি পেলাই আমাৰ চেলটোক এনাৰ্জি দিব ন ইমানখিনি ধৰিব পাৰিছানে যে অক্সিজেন আৰু এনজাইম ইউজ হ'ব গ্লুক'জ মলিকুলটো ভাঙি পেলাই এনাৰ্জি দিব ঠিক আছে এনেকৈ চেলটোৱে এনাৰ্জি পায় আৰু মানে হেল্ডি চেল এটা এনেকৈ ছাৰ্ভাইভ কৰি থাকে আৰু তাৰ লগতে প্ৰটিন ফেটছ এইবিলাকৰ পৰাও এনাৰ্জি পায় কিন্তু মই বাৰে বাৰে কৈছোঁ কি যে গ্লুক'জত আমি ফ'কাছ কৰিম কাৰণ এই ড্ৰাগটো গ্লুক'জৰ লগত জড়িত হৈ আছে হৈ গ'ল এইটো হ'ল নৰ্মেল চেল এতিয়া আমি চাম ইনফেক্টেড চেলত চোৱা এইটো সেই একেই চেল হয় যিটো গোল মানে ৰঙা ৰঙৰ হেৰি কৰিছোঁ গোলটো এইটো ইনফেক্টেড চেলৰ ভিতৰত যিবিলাক এইবিলাক সৰু সৰুকৈ আঁকি দিছোঁ ন এইবিলাক ধৰি লোৱা কৰোণা ভাইৰাছ ঠিক আছে এই ভাইৰাছটো সোমাই গৈ ইয়াৰ মানে আৰম্ভণি কামটোৱে কি হয় কি যে একদম বহুত সোনকালে ইয়াৰ প্ৰডাকশ্যনটো বঢ়াই লয় এইটো চোৱা ইয়াতে এইটো ইমেজত কি আছে ভিতৰত এইটো জেনেটিক মেটেৰিয়েল আছে নহয় সেইটো তাৰমানে তাৰ পৰাই ৰিপ্ৰডাকশ্যন হয় তো এনেকৈ বহুত বেছি হৈ যায় ঠিক আছে যেতিয়া বহুত বেছি হৈ যাব ন তেতিয়া চেলটো লাহে লাহে ডেমেজ হৈ যায় আৰু ডেমেজ হৈ গ'লে কি হ'ব লাংছত এইটোতো আমি জানো কি যে লাংছত গৈ ইফেক্ট কৰে তো এনেকৈ এইটো এতিয়া মই ক'ব বিচাৰিছোঁ এইটো ইনফেক্টেড চেলত কৰোণা আছে ঠিক আছে এতিয়া ডক্টৰে কি কৰিব 2DGটো যেতিয়া পেচেণ্টক দিব ন এইটো পাউডাৰ ফৰ্মত আহে পাউডাৰ পেকেটত আহে পানীৰ লগত মিলাই নৰ্মেল গ্লুক'জ বা নৰ্মেল চেনি বুলি ধৰি লোৱা মানে তো এইটো গ্লুক'জে হয় কিন্তু এইটো মডিফাইড গ্লুক'জ হয় ঠিক আছে 2DGটো ইয়াতে আহি গ'ল ইয়াতে চোৱা ইয়াতে নৰ্মেলত কি হৈছিল গ্লুক'জটো ভাঙি পেলাই বেলেগ এনাৰ্জি মলিকুলছ হৈছিলে ঠিক তেনেকৈ ইয়াতে 2DGটো ভিতৰত যেতিয়া চেলত সোমাব ন 2DG6P বুলি এটা মলিকুল ক্ৰিয়েট হ'ব ঠিক আছে
ধৰি মানে এনেকৈ বুজি লোৱা কি যে 2 ডিজিটো ইয়াত সোমাল মানে নিশ্চয় বেলেগ এটা কিবা ফৰ্ম হ'ব, সেইটো নামটো এইটো। ঠিক আছে, এইটো যিহেতু ক্ৰিয়েট হৈছে তাৰমানে কি হ'ব, ইয়াৰ কিবা এটা নিশ্চয় কাম আছে বা পাৰপাছ আছে। এই চাইণ্টিষ্টবিলাকে মানে এইটো যিটো লজিক লগাইছে বা চাইণ্টিষ্টবিলাকে যিটো মানে কি আমাৰ যে কয় ন বলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি, ঠিক তেনেকৈ চাইণ্টিষ্টবিলাকে কি কৰিছে, এই 2 ডিজি এই যিটো 2 ডিজি হয় ন যিটো ড্ৰাগ, সেইটো একচুৱেল গ্লুক'জ নহয়, এইটো মানে কি ক'ব পাৰে ডুপ্লিকেট গ্লুক'জ। আমাৰ শৰীৰক যিটো আমি খাদ্যৰ পৰা গ্লুক'জ পাওঁ ন, সেইটো হৈছে একচুৱেল গ্লুক'জ বা অৰিজিনেল গ্লুক'জ, যাক আমাৰ চেলটোৰ দৰকাৰ। কিন্তু এই 2 ডিজিটো এটা ডুপ্লিকেট গ্লুক'জ দিয়া হয় চেলত। দিয়াৰ লগে লগে কি হ'ব, 2 ডিজি 6 কনভাৰ্ট হৈ গ'ল। এই যিটো কনভাৰ্ট হৈ গ'ল ন, এইটোৱে কি কৰে, এই যে নৰ্মেল যিটো একচুৱেল গ্লুক'জ চেলত সোমালে যিখিনি প্ৰচেছ হয়, মাত্ৰ যিখিনি ক'লোঁ ন, সেইখিনি হ'ব নিদিয়ে। তাৰমানে এই গ্লুক'জ এনেকৈ ভাঙি গোটেই এই যিটো প্ৰচেছ এইমাত্ৰ ক'লোঁ ন, এইখিনিক মানে গ্লুক'জ ভাঙি এনাৰ্জি দিয়া প্ৰচেছটো গ্লাইক'লাইচিছ বুলি কয়। ইয়াতে মই লিখি দিছোঁ গ্লাইক'লাইচিছ। তো ইয়াত মানে ছাইডত যিবিলাকত লিখা আছে ন, সেইখিনি মই কোৱা কথাখিনিয়ে তোমালোকে পিছত ভিডিঅ' পজ কৰি পেলাই পঢ়ি চাব পাৰা, খালি এতিয়া কোৱাখিনিত গুৰুত্ব দিয়া। তো গ্লাইক'লাইচিছ কি হ'ব, মানে এই 2 ডিজি 6 গ্লাইক'লাইচিছটো ৰখাই দিব। এতিয়া আমি কি গম পাইছিলোঁ, গ্লাইক'লাইচিছত অক্সিজেন আৰু এনজাইম ব্যৱহাৰ হয়। এই 2 ডিজি 6টো মানে ফৰ্ম হোৱাৰ পিছত কি কৰিব জানানে, এনজাইমবিলাকক মানে এনজাইমৰ কামবিলাকো বন্ধ কৰি দিয়ে আৰু মানে সম্পূৰ্ণ গ্লাইক'লাইচিছ প্ৰচেছটো বন্ধ কৰি দিয়ে। তেতিয়া কি হ'ব, এনজাইমবিলাকৰ কামো বন্ধ হৈ গ'ল আৰু অক্সিজেনো, আগতে অক্সিজেন ইউজ হৈছিল ন গ্লুক'জ মানে ভাঙিবৰ কাৰণে, সেই অক্সিজেনখিনি ইউজ নহয়, শৰীৰৰ পৰা সেই অক্সিজেনখিনি ইউজ নহয়। তাৰমানে কি হ'লে, অক্সিজেনখিনি আমি ছেভ কৰিব পাৰিলোঁ। আগতে গ্লাইক'লাইচিছত ইউজ হোৱা অক্সিজেনখিনি শৰীৰত এতিয়া বাচিব। ঠিক আছে, আৰু যিহেতু আৰু ইয়াতে যিটো গ্লুক'জ ভাঙি পেলাই এনাৰ্জি দিয়ে ন, সেইটো মানে তুলনামূলকভাৱে বেছি এনাৰ্জি পোৱা যায় গ্লুক'জৰ পৰা। সেইকাৰণে আমাৰ কিবা গা দুৰ্বল হ'লে আমি গ্লুকন দি বা সেনেকুৱা গ্লুক'জ লওঁ বা চেলাইন দিয়া ন। তো সেইকাৰণে কি হ'ব, যে যেতিয়া আমি সেই গ্লাইক'লাইচিছ প্ৰচেছটোৱে নোহোৱা কৰি দিম এই ড্ৰাগটোৱে, তেতিয়া কি হ'ব, এই চেলটোত কি হ'ব, এনাৰ্জি নাথাকিব বা এনাৰ্জি বহুত কম পৰিমাণে এনাৰ্জি আহিব। তেতিয়া কি হ'ব, কৰোণা ভাইৰাছ চোৱা, কৰোণা ভাইৰাছ সোমাব, ইয়াৰ মানে ৰেপ্লিকেশ্যন বা প্ৰডাকশ্যন বঢ়াবৰ কাৰণে ইয়াকো কি লাগে, কৰোণা ভাইৰাছকো কি লাগে, এনাৰ্জি আৰু অক্সিজেন লাগে। তো যেতিয়া এই প্ৰচেছটো এই ইনফেক্টেড চেলত ৰখি যাব ন, তেতিয়া ভাইৰাছবিলাকে কি হ'ব, এনাৰ্জিও নাপায়, অক্সিজেনো নাপায়। তাৰমানে কৰোণা ভাইৰাছে কি হৈছিল, আগতে আমাৰ শৰীৰৰ পৰা অক্সিজেন লৈছিল আৰু এতিয়া বিজ্ঞানীবিলাকে বুদ্ধি লগাই কি কৰিলে, কি যে সিহঁতে লোৱা অক্সিজেনখিনিয়ে মানে কাট অফ কৰি দিলে। যেনেকৈ ধৰা ইলেক্ট্ৰিচিটিত কিবা এটা বস্তু চলি আছে, আমি যদি কাৰেণ্টটোৱে বন্ধ কৰি দিওঁ, তেতিয়া কি হ'ব, বস্তুটো নচলে। ঠিক তেনেকৈ কৰোণাই লৈ থকা অক্সিজেনখিনিও আমি কৰোণাক ল'ব নিদিওঁ। তাৰমানে এই ড্ৰাগটো দিয়াৰ পিছত সেনেকৈ বন্ধ হৈ যায়। ঠিক আছে, তোমালোকে ধৰিব পাৰিছা বুলি মই আশা কৰিছোঁ। ইয়াতে পিকচাৰত এইখিনি ধৰা নৰ্মেল চেল, আৰু ইয়াতে লাংছত যোৱাৰ পিছত এইবিলাক যিবিলাক ৰঙা ৰঙা আছে ন, এইবিলাক মানে এই ড্ৰাগ ইউজ কৰাৰ পিছত এইবিলাক মানে ৰিকভাৰ কৰিছে। আৰু তো এই বস্তুটো এই মেকানিজিমতে চলে। আৰু এইটোতো লাংছৰ বেয়া হোৱাৰ পিছত লাংছটো এনেকুৱা হয়। জাষ্ট আইডিয়াৰ কাৰণে ইমেজকেইটা দিছোঁ, খালি এইখিনি কোৱা কথাখিনি বুজিব পাৰিছা বুলি মই আশা কৰিছোঁ। ঠিক আছে, আল্টিমেটলি কি হ'ল, কৰোণা ভাইৰাছে অক্সিজেনো নাপাব, এনাৰ্জি নোপোৱাৰ কাৰণে ইয়াৰ ৰেপ্লিকেশ্যনটো নাবাঢ়িব, মানে ৰেপ্লিকেশ্যন ইন দ্য চেন্স প্ৰডাকশ্যন নহ'ব। তাৰমানে কি কৰিলোঁ চোৱা, চেল ডিভিজনত কি হয়, এখন বেলেগ শ্লাইডত দেখাই দিছোঁ। চেল ডিভিজনত এনেকৈ আমাৰ এটা চেল থাকিব, তাৰপাছত ডিভাইড হৈ পেলাই আৰু বেলেগ চেল গঠন হ'ব, চেল ডিভিজন। তাৰপিছত আকৌ ইয়াৰ পৰা ভাঙিব, সেনেকৈ কি হ'ব, গোটেই চেলেৰে মানে চেল স্প্ৰেড হৈ যায়। কিন্তু এইটো ধৰা আমি ইনফেক্টেড বুলি ধৰি ল'লোঁ, কৰোণা ভাইৰাছ থকা এইটো চেল হ'ল। যদি আমি এই মাত্ৰ যিটো মেকানিজিম ক'লোঁ ন, 2 ডিজি ব্যৱহাৰ কৰাৰ পিছত সেই চেলটোত এনাৰ্জি নাথাকে, তাৰমানে কি হ'ব, এই যিটো মাদাৰ চেল ন, এইটোৱে মৰি যাব। মৰি গ'লে ইয়াতে আৰু বেলেগ মানে ইয়াৰ পৰা আৰু স্প্ৰেড হ'ব নোৱাৰে, সেনেকৈ আমাৰ লাংছটো প্ৰটেক্ট কৰা হয়। ঠিক আছে, তো 2 ডিজিয়ে এনেকৈ হেল্প কৰে কৰোণা পেচেণ্টৰ ট্ৰিটমেণ্টত। এইখিনি আমাৰ শৰীৰত থকা অক্সিজেনখিনি বাচি যাব। সেই অক্সিজেনখিনি বাচাৰ কাৰণে কি হ'ব, আমাৰ এক্সট্ৰা যিখিনি আমাক এতিয়া অক্সিজেন চিলিণ্ডাৰ অক্সিজেন লগা হৈছে, সেইখিনি আৰু দৰকাৰ নহয়, কাৰণ শৰীৰত থকা অক্সিজেনখিনিয়ে পেচেণ্টটোৱে ৰিকভাৰ কৰিব পাৰিব। সেনেকৈ আমি শৰীৰত থকা অক্সিজেনখিনি বচাম বা পেচেণ্টৰ ট্ৰিটমেণ্টত ইউজ হ'ব। আৰু সেইটো কৰিবৰ কাৰণে কোনে সহায় কৰিছে, 2 ডিজিয়ে, যিটো গৈ পেলাই 2 ডিজি 6 কনভাৰ্ট হয়। ঠিক এই দুখন শ্লাইডত মই কোৱা কথাখিনিয়ে লিখা আছে, চাই ল'ব পাৰা। চোৱা, এইটো পাউডাৰ ফৰ্মত হয়, পানীৰে মিক্স কৰি খালে কি হ'ব, গোটেই শৰীৰতে যাব। তাৰমানে কি হ'ব, গোটেই শৰীৰৰ চেলবিলাকত এইটোৱে প্ৰভাৱ পেলাব, বা যেনেকৈ গ্লাইক'লাইচিছটো
এটা চেলতটো এনেকুৱা নহয় এটা চেলত গ্লাইকলাইচিছ ৰখাই দিব, গোটেই চেলতে ৰখাই দিব। তো তেতিয়া কি হ'ব, কিন্তু ইয়াতে কি হয়, এই বস্তুটো এনেকৈ বনোৱা হৈছে ন, এইটো কিডনি আৰু লিভাৰ চেলত ইফেক্ট নকৰে, বাকী শৰীৰৰ বাকী যিমান অংগ আছে ন তাৰে চেলবিলাকত ই ইফেক্ট কৰিব। আৰু পেচেণ্ট এটা কিডনি আৰু লিভাৰে ভালে থকাটো বহুত দৰকাৰ, সেইকাৰণে কিডনি লিভাৰত এইটো ইফেক্ট নকৰে, তো পেচেণ্টে ৰিকভাৰ কৰিব বহুতখিনি সুবিধা মানে সহজ হ'ব। কিন্তু বাকী চেলবিলাকতো ই ইফেক্ট কৰিব, কিন্তু বাকী চেলবিলাকো উইক হৈ যাব। কিন্তু ইয়াতে বেছিক ডিফাৰেঞ্চ কি হয়, এইটো ধৰি ল'লোঁ কৰোণা থকা চেল আৰু এইটো হ'ল নৰ্মেল চেল। যিটো কৰোণাত নৰ্মেল চেলত নৰ্মেল কাম কাজ চলি আছে, ঠিক আছে, কিন্তু কৰোণাত কি হ'ব, কৰোণাত থকা চেলত কৰোণায়ো প্ৰডাকশ্যন বঢ়াব বিচাৰিছে, এইফালে চেলটোৱে নিজে মানে ছাৰ্ভাইভ কৰিবৰ কাৰণেও প্ৰচেছত মানে অক্সিজেন বা এইবিলাক গোটেই এনজাইমৰ কথা আহি পৰে, ঠিক আছে। তাৰমানে আল্টিমেটলি মই এইটো ক'ব বিচাৰিছোঁ, কৰোণা এফেক্টেড চেলটোত বেছি এনাৰ্জিৰ দৰকাৰ, কাৰণ কৰোণায়ো নিজৰ প্ৰডাকশ্যন বঢ়াব বিচাৰিছে আৰু চেলটোকো লাগে, কিন্তু নৰ্মেল এনাৰ্জিখিনিয়ে লাগে, ইয়াতে কম এনাৰ্জি লাগিব। গতিকে যদিও উইক হৈ যায়, তথাপি এই চেলকেইটাই বাকী শৰীৰৰ অংগৰ চেলবিলাকে ছাৰ্ভাইভ কৰিব পাৰিব, কাৰণ ইয়াতে আৰু তাৰ উপৰিঞ্চি ডক্টৰে বেলেগ মেডিচিনো দিব, কাৰণ এইটো এটা ড্ৰাগ হয়, এইটো মেইন মানে ঔষধ এতিয়ালৈ নহয়। কৰোণা এনেকুৱা নহয় এইটো খালেই কৰোণা ঠিক হৈ যাব বা পেচেণ্টক দিলে ঠিক হ'ব, এনেকুৱা নহয়, লগত আৰু বেলেগ ট্ৰিটমেণ্ট চলিব, তাৰ লগত এইটোৱে হেল্প কৰিব। তো আল্টিমেটলি কি হ'ব, বেলেগ চেলবিলাক যদিও উইক হৈ যায় নমৰে, কিন্তু কৰোণা চেলটো মৰিব, কাৰণ কৰোণাৰ তাতে এনাৰ্জিৰ বেছি দৰকাৰ হৈ আছে। বাকী যিবিলাক চেল উইক হৈ যাব না, তাহাঁতে কি কৰিব, আকৌ প্ৰটিন বা ফেটছ বা এনেকৈ এইবিলাকৰ পৰাও এনাৰ্জি ল'ব আৰু বেলেগ মেডিচিনৰ জৰিয়তে আল্টিমেটলি কি হ'ব, যদিও উইক হয় পেচেণ্টটোৱে ৰিকভাৰ কৰিব পাৰিব। এনেকুৱা লজিকত বা এনেকৈ এক্সপেৰিমেণ্ট কৰি পেলাই এইটো বনাইছে। এইখিনিয়ে ক'বলগীয়া, কিন্তু শেষত এটা ৱাৰ্ণিং হিচাপত কৈছোঁ, কাৰণ ভিডিঅ' চাই পেলাই মানুহে মানে নভবা নিচিতাকৈ কেতিয়াবা কিছুমান নকৰিবলগীয়া কাম কৰি দিয়ে। সেইকাৰণে একদমেই সাৱধান কি যে এই মেডিচিনটো নিজে ইউজ কেতিয়াও নকৰিবা ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ, প্ৰথম কথা। আৰু এইটো কি হ'ব, অলপ আগতে ক'লোৱে কি যে এইটো চিভিয়াৰৰ পৰা মডাৰেট পেচেণ্টত ইউজ হ'ব, হস্পিটেলাইজ পেচেণ্টৰ। আল্টিমেটলি ডক্টৰে যদি কয় তেতিয়া ইউজ নিজে কৰিব নালাগে, ORSৰ নিচিনাকৈ আনি খাই নল'বা, আৰু সেইটোৰ ছাইড ইফেক্ট হ'ব পাৰে। গতিকে ইমানখিনিয়ে ক'বলগীয়া, এইটো ৱাৰ্ণিংটো ভালকৈ মনত ৰাখিবা, একেবাৰে ডক্টৰৰ পাৰ্মিশ্যন নোহোৱাকৈ কোনেও এইটো যাতে নলয়, কাৰণ ভিডিঅ' চাই লৈ চব জানি বুজি যদি ভুল কৰি দিয়া, পিছত মানে প্ৰব্লেম হৈ যাব। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা, বুজিব পাৰিছা, আৰু কেনে পালা কমেণ্ট কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।